নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ ছাগলী মাংস আৰু এয়া হাফ কেজি ছাগলী মাংস লৈ আনিলে বজাৰৰ পৰা। ধুনীয়াকৈ ধুই মেলি ল'লোঁ। পিঁয়াজ ডাঙৰ ডাঙৰ 3টা কাটি লৈছোঁ লগতে, আৰু এইফালে কেৰাহী পাতি দিলোঁ, মিঠাতেল দি দিলোঁ। তেল গৰম হৈ গ'ল। ইয়াতে মই অকণমান শুকান গৰম মছলা দিছোঁ, মানে লং, দালচেনি, ইলাচি আছে আৰু কিবা কিবি এয়াখিনি দি দিলোঁ। এতিয়া মোৰ পিঁয়াজখিনি দি দিছোঁ, যিখিনি পিঁয়াজ মই কাটি লৈছিলোঁ। ডাঙৰ চাই মই 3টা পিঁয়াজ এনেকৈ স্লাইচ কৰি লৈছোঁ, আৰু এয়া পিঁয়াজখিনি মই এতিয়া খুব ভালদৰে ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। ছাগলী মাংস বহুত দিনৰ মূৰত খাম, মানে আজি বহুত বেছি ভাল লাগি আছে। সদায় খোৱা নহয়, মানে ধৰি লওক আপোনাৰ মাহৰ মূৰত কেতিয়াবা এদিন খাওঁ, আৰু যিহেতু প্ৰেছাৰৰ কাৰণে জম নহয় জানো ছাগলী মাংস, সেইকাৰণে বেছি খাবও নালাগে, কমাই খাওঁ, সুস্থ হৈ থাকক নহয় জানো। আৰু সেয়াই তেতিয়াহ'লে মই বনাবলৈ ষ্টাৰ্টটো কৰিলোৱে। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু শেষত ধুনীয়াকৈ মন্তব্য দিব, লাইক কৰিব, আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া পিঁয়াজখিনি ভাজি থাকোঁ, মানে এইফালে মই মছলাখিনি তৈয়াৰ কৰিলোঁ। ইয়াতে লৈছোঁ মই নিমখ, হালধি, অকণমান জিৰা ধনিয়া গুড়ি, অকণমান কাশ্মীৰী পাউডাৰ, অকণমান গৰম মছলা, বছ, আৰু মছলা মই নিদিওঁ। এতিয়া অকণমান পানী দি এনেকৈ মিক্স কৰি লৈছোঁ। শুকানকৈও মছলা দিব পাৰে, কিন্তু মই এনেকৈ পানীত অকণমান মিক্স কৰি ল'লে মানে বেছি ভাল পাওঁ। আৰু সেয়াই এতিয়া এয়া পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈছেগৈ, আপোনালোকে ধৰিব পাৰিছেই। গেছটো এইকেইদিন বৰ সৰুকৈ জ্বলি আছে, মানে বহুত দেৰি লাগে বনাবলৈ। তথাপিও আৰু সেয়াই এয়া মছলাখিনি মই খুব ধুনীয়াকৈ গুলি ল'লোঁ। তাৰপিছতে ইয়াতে দি দিছোঁ। আপোনালোকে বাৰু মছলা এনেকৈ দিয়ে নে শুকানকৈ দিয়ে এটা কমেণ্ট কৰিবচোন। এনেকৈ মছলাটো যদি দিয়া হয় ৰংটো বৰ বেছি ধুনীয়া হয়, মানে সেইটো কাৰণে মই এনেকৈয়ে দিওঁ, পানীত অকণমান গুলি লৈ। বহুতে এনেকৈ বনায়, কিন্তু আজিকালি, আগতে এনেকৈ নবনাইছিলে, কিন্তু আজিকালি বেছিভাগ মানুহে এনেকৈয়ে বনায় মানে। সেয়াই মই এতিয়া মছলাখিনিৰ লগত পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি আছোঁ, আৰু এইখিনিয়ে ভজা হৈ গৈছেগৈ প্ৰায়। অকণমান পুনৰ পানী দি দিলোঁ, আকৌ মই ভাজি আছোঁ ধুনীয়াকৈ, যিহেতু মছলাটো অলপমান ধুনীয়াকৈ সিজি ল'ব লাগিব। আৰু এয়া মোৰ মছলাখিনি প্ৰায় ভজা হৈ গ'লগৈ। এতিয়া মই ইয়াতে যিখিনি মটন ধুই ৰাখিছিলোঁ ছাগলী মাংস, সেইখিনি মই ইয়াতে দি দিছোঁ। আৰু আজি আছে আমাৰ ঘৰত আলহী, সেইটো কাৰণে ভাবিছোঁ মানে মাংসটো ভাল হ'ব লাগিব, যিহেতু আলহী আছে ন। ঘৰত খালে যিয়ে নহওক, আলহী থাকিলে মানে অকণমান মানে ভাল হ'লে ভাল লাগে, আৰু সেইটো কথা। আপোনালোকে বাৰু ভাবেনে, আলহী আছে যদি খাবলৈ বেয়া পায়, খাবলৈ বেয়া হ'লে কেনেকুৱা লাগিব বাৰু, সেইটো কথা। গতিকে ভাল হওক, মই বনোৱাৰ আগতে মানে ভাবোঁ আৰু দেই, সেই প্ৰভু আজি মোৰ চব্জিখন ধুনীয়া হ'লেই হ'ল, সেই বুলি এবাৰ ভগৱানক কৈ লওঁ। সেইটোৱে। আপোনালোকে বাৰু তেনেকুৱা কিছুমান কাম কৰেনে ক'বচোন। আৰু এয়া মাংসখিনি মই মিক্স কৰি ল'ম মছলাখিনিৰ লগত, পিঁয়াজৰ লগত খুব ধুনীয়াকৈ। এতিয়া মই 5 মিনিটমান সময় এনেদৰে লৰাই থাকিম, তেতিয়াহে মছলা আৰু পিঁয়াজৰ লগত মিক্স হৈ যাব মাংসখিনি। আৰু ঢাকনখন উদঙাই লৈছোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ, মাংসৰ পৰা পানী ওলাই আছে অলপ অলপ কৰি পেলাই। ছাগলী মাংসৰ পৰা পানী ওলাই, আৰু এয়া ধুনীয়াকৈ মই ভাজি আছোঁ। মাংসটো পিছে বহুত বেছি ধুনীয়া আছিলে। এটা কথা ঠিক, যদি মাংসটো ভাল হয় তেতিয়াহ'লে মানে খাবলৈতো ধুনীয়া হ'বই চব্জিখন। মেইন বস্তুটো মানে মাংসটো ভাল হোৱাটো, সেইটোৱেই। আৰু কেঁচা মাংসটো যদি ভাল হয় তেতিয়াহ'লে সিজোৱাৰ পিছত মাংসৰ চব্জিখন খুব ধুনীয়া হয়। আৰু আজি মাংসটো বহুত বেছি ধুনীয়া আছিলে, মানে সেইকাৰণে গ্ৰেভিটো ভালেই হ'ল খাবৰ কাৰণে। আৰু এয়া মই মাংসখিনি ভাজি আছোঁ। কাৰেণ্টটো গুচি গ'ল ভাজি থাকোঁতেই। এয়া দেখিছেনে, মাংসৰ পিচ কিন্তু বহুত ডাঙৰকৈ দিছিলে, এই পিচ কিন্তু বেছি ডাঙৰকৈ দি দিলে। তাকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ, চাগে কাটিবলৈ পাহৰি থাকিলে নেকি, তেনেকুৱা হ'ব পাৰে। তথাপি একো নাই, মাংসটো যিহেতু ভাল ধুনীয়াকৈ সিজি যাব। আৰু এয়া মাংসখিনিত মই এতিয়া আলু দি দিছোঁ, ডাঙৰ ডাঙৰকৈ আলু কাটি লৈছিলোঁ, আৰু লগতে অকণমান আদা নহৰু থেতালি লৈছিলোঁ, আৰু সেনেকৈয়ে অকণমান পানী খলি পেলাই এনেকৈ দি দিলোঁ গোটেইখিনি। এতিয়া মই মাংসখিনি যিহেতু মোৰ ভজা হৈ গৈছেগৈ, এতিয়া মই এনেকৈয়ে পানী দি পেলাই ভাজি থাকিম, যিহেতু অলপ টাইম বেছিলৈকে ভাজিব লাগিব, দেৰিলৈকে, আৰু সেইকাৰণে তলফালৰ পৰা লাগি নধৰিবৰ কাৰণে মই এনেকৈ পানী দি ভাজি আছোঁ। মাংসটো মানে যিমান
যিমান ভজা হয় সিমান বেছি টেষ্ট হয় আপোনালোকে জানে সকলোৱে আৰু এয়া কাৰেণ্টটো দেখিছেনে অহাই নাই কাৰেণ্ট নহ'লে বৰ দিগদাৰো আৰু এয়া তথাপিও বনাবতো লাগিবই কাৰেণ্ট থাকক নাথাকক এয়া মই ভাজি আছোঁ আপোনালোকে কেনেকুৱা দেখিছে বাৰু কালাৰটো এটা কমেণ্ট কৰি জনাবচোন মোক মই কিন্তু ভালেই দিছোঁ যিহেতু আৰু এয়া চাওক ধুনীয়াকৈ মই ভাজি আছোঁ কি কৈ আপোনালোকক কিবা এটা কৈ আছিলোঁ মই কৈ আছিলোঁ যে মোৰ মোবাইলৰ কেমেৰা কোৱালিটিটো ইমান বেছি ভাল নহয় সেইটো কাৰণে হয়তো অৰিজিনেলি যিটো কালাৰ হয় সেইটো আপোনালোকে ধৰিব নোৱাৰে আচলতে যদি মোবাইলটো ভাল হ'লেহেঁতেন তেতিয়া হয়তো আপোনালোকে খুব ধুনীয়া এটা কালাৰ ইয়াত দেখিবলৈ পালেহেঁতেন কিন্তু কি কৰিব উপায় নাই আৰু এনেকৈ দি যাব লাগিব যেতিয়া ইউটিউবৰ পৰা ইনকাম আৰ্নিং হ'ব আৰু তেতিয়া এটা ভাল মোবাইল ল'ব লাগিব নহয় জানো সকলোৱে এটা আশা থাকে জীৱনত আৰু মোৰো সেয়ে সৰুকৈ হ'লেও আশা এটা এনেকুৱা নহয় যে মোবাইল এটা ল'ব নোৱাৰোঁ কিন্তু মানে নিজেই কিবা এটা কৰাৰ মানে হেঁপাহ এটা মনত আছে দিয়কচোন নহয়নে বাৰু আপোনালোকৰ লগত কথা পাতোঁতে মই মাংসত পানী দি দিলোঁ মই ক'বলৈই পাহৰি থাকিলোঁ মাংসত পিছে মই অকণমান পানীটো বেছিকৈ দিছোঁ যিহেতু মই যিটো মানে উতলি গ্ৰেভি হয়গৈ ন সেইটো গ্ৰেভি মই বহুত বেছি ভাল পাওঁ মানে মোৰ মাংসখিনি দেখিছে ধুনীয়াকৈ উতলি আছে এতিয়া মই অকণমান ইয়াতে ঘিউ দি দিছোঁ আপোনালোকে বাৰু ঘিউ দিয়ে নে ছাগলী মাংসত এটা কমেণ্ট কৰিবচোন বেছি নহয় মই আধা চামুচমান ঘিউ দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে বহুত বেছি ধুনীয়া হয় আৰু এয়া এতিয়া মই লাষ্ট অকণমান দি দিছোঁ ইয়াতে কচুৰি মিঠি কালাৰটো সঁচাই বহুত ধুনীয়া হৈছিলে আপোনালোকে অকণমানো ধৰিব পৰা নাই মই সেইটো বুজি পাইছোঁ আৰু এয়া মোৰ মাংস ধুনীয়াকৈ ৰেডি হৈ গ'ল খাবৰ কাৰণে আৰু এয়া মই অকণমান মোৰ কাৰণে উলিয়াই লৈছোঁ সকলোকে খুৱাই বুৱাই আজৰি কৰি সেইখন মই খাবৰ কাৰণে বাঢ়ি লৈছোঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ সেয়াই আৰু আজি ভিডিঅ'টোৰ পৰা মই ইয়াতে বাই বাই কৈছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম বহুত বেছি কথা পাতিলোঁ আপোনালোকৰ লগত ভাল লাগিলে ভিডিঅ'ৰ জৰিয়তে আৰু সকলো ভালেই থাকক সুস্থ হৈ থাকক এটা ধুনীয়া কমেণ্ট কৰিব দেই বাই বাই